আজি কাঠফুলা বনাই খালোঁ। সকলোকে নমস্কাৰ জনাই স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ। আপোনালোকে নিশ্চয় দেখিছে এইফালে কাঠফুলা আছে। আজি কাঠফুলা খাম ভাবিছোঁ আৰু আপোনালোককো কাঠফুলা ৰেচিপিটো আগবঢ়াম ভাবিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণ চাব, তেতিয়া আপোনালোকে কাঠফুলা ৰেচিপিটো ভালদৰে গম পাব। দেখিছেনে এইফালে কাঠফুলা মায়ে বাচি আছে। মই বৰ বিশেষ কৈ নাথাকোঁ, ভিডিঅ'টো আপোনালোকে নিজে উপভোগ কৰক। আৰু এইফালে দেখিছে নহয় পিঁয়াজ, আলু, আদা নহৰু পেষ্ট ইত্যাদি লৈ লৈছে ৰেচিপিত দিবলৈ। আৰু এইফালে কণ বিলাহী লৈছে। আৰু নিশ্চয় দেখিছে তেল গৰম হোৱাৰ লগে লগে দি দিছে এইফালে পিঁয়াজ। আৰু এতিয়া দি দিছে আদা নহৰু পেষ্ট। আৰু এতিয়া দি দিছে গৰম মছলা। দেখিছেনে আপোনালোকে এইফালে পিঁয়াজ এনেদৰে ৰঙা হৈ গৈছে। আৰু এতিয়া দি দিব ইয়াত আলু। আৰু দিছে সোৱাদ অনুযায়ী নিমখ। আলুখিনি অলপ সিজি এনেদৰে ৰঙা হোৱাৰ পিছত দি দিছে দেখিছে নহয় কাঠফুলা। আমাৰ কাঠফুলাটো অলপ অলপ সিজি গৈছে দেখিছে নহয়। এতিয়া এই কাঠফুলা সিজি হোৱাৰ পিছতে ইয়াত এনেদৰে কণ বিলাহী দি দিছে, আপোনালোকে নিশ্চয় দেখিছে। আপোনালোকে নিশ্চয় দেখিছে এতিয়া আমাৰ এনেদৰে কাঠফুলা আৰু কণ বিলাহী সিজি গৈছে। ইয়াত এতিয়া এনেদৰে পানী ঢালি দিব দেখিছেনে আপোনালোকে, পানী মিলাই দিব, অলপ জোল কৰি দিব। আপোনালোকে দেখিছে নহয় আমাৰ কাঠফুলা সিজি গ'ল, এতিয়া খোৱাহে কথা আৰু। পিছে মই আগতীয়াকৈ টেষ্ট কৰোঁ বুলি প্লেট এখন ৰখিলোঁ দেখিছে নহয়। এইফালে মায়ে মোক এনেদৰে অলপ দি দিছে। এতিয়া মই আপোনালোকক খাই কেনেকুৱা লাগিছে জনাম। পিছে গোন্ধটো বহুত ধুনীয়া হৈছে, খায়ো নিশ্চয় ভালেই লাগিব। দেখিছে নহয় মই এনেদৰে এপিচ খাই চালোঁ, খাই কিনে বহুত ভাল লাগিছে। আপোনালোকো এবাৰ নিশ্চয় ট্ৰাই কৰি চাব, খাই ভালেই লাগে। আজি ভিডিঅ'টো সামৰিছোঁ, ধন্যবাদ।